গাইজ ৰাহুল কুম্বাং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শ্বেয়াৰ কৰিম চিমেণ্টৰ বিষয়ে। আজিকালি প্ৰত্যেকজনে পকীঘৰ বনাব বিচাৰে। সেইকাৰণে আজি আপোনালোকে কোনটো চিমেণ্ট চিলেক্ট কৰিব, এই কোনবিলাক চিমেণ্ট চিলেক্ট কৰি আপুনি ঘৰ বনোৱা ভাল সুস্থ আৰু হেল্ডি চিমেণ্ট ইউজ কৰি আপোনালোকে ভাল ঘৰ বনাব। তাৰ কাৰণে আপোনালোকক আলোচনা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাব ভিউৱাৰ্ছ। আৰু এতিয়া ইণ্ডিয়াৰ নম্বৰ ওৱান আল্ট্ৰাটেক চিমেণ্টটো নম্বৰ 1 হয়, কিন্তু মানুহে এইটো কেলে এতিয়া ইউজ কৰিবলৈ নিবিচাৰে, পপুলাৰ নহয়, ষ্টাৰ কেলে বিচাৰে? কাৰণটো সেইটো যে ইয়াত ট্ৰেইনৰ পৰা ছাপ্লাই দিয়ে বুলি ক'ব পাৰে। চিমেণ্ট বুলি ক'লে মানে বেয়া চিমেণ্টবিলাক বেয়াই নহয়, কিন্তু মানুহবিলাকে ভাল চিমেণ্ট বেয়া চিমেণ্ট বুলি বিচাৰি থাকে। কিন্তু আমাৰ এৰিয়াত ক'বলৈ গ'লে ষ্টাৰ চিমেণ্ট ইমান পপুলাৰ। ষ্টাৰ চিমেণ্ট আগতে ইয়াত ছাপ্লায়াৰটো ষ্টাৰ চিমেণ্ট বেছি হোৱাৰ কাৰণে আমাৰ ইয়াত ষ্টাৰ চিমেণ্টৰ ডিমাণ্ড বেছি, ষ্টাৰ চিমেণ্ট বেছি বিচাৰে। আৰু পিছত মোৰ যেতিয়া দোকান বনাইছিলোঁ তেতিয়াৰ পৰাই অকল ষ্টাৰ এনেকৈ ডালমিয়াও মোৰ প্ৰথম 17 চনৰ পৰা দোকান ষ্টাৰ্ট কৰিছে। 17 চনৰ পৰাই ডালমিয়া চিমেণ্টটো মানুহবিলাকে কোম্পানীৰ ছাপ্লাই কৰিলে কাৰণে প্ৰত্যেকটো দোকানৰ পৰা ডালমিয়া চিমেণ্টটো বিকিব আৰম্ভ কৰিলে। তাৰ পৰা ডালমিয়া চিমেণ্টটো এটা ডিমাণ্ড বেছি হৈ গ'ল। এইকাৰণে আপোনালোকক আজি শ্বেয়াৰ কৰিম। মানে ইয়াত আমাৰ অসমত ইয়াত গৰমকৈ মানে ফেক্টৰীৰ পৰা ডাইৰেক্ট অহাবিলাক বেছি হেল্ডি হয় আৰু ভাল হয়। সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিম যে ব্লেক টাইগাৰ, অমৃত, ষ্টাৰ বা ডালমিয়া হওক আৰু টপচেম, এইবিলাক ভাল চিমেণ্ট হয়। ইয়াত ভাল চিমেণ্ট বুলি কোৱা নহয়, চিমেণ্ট মানে ভাল, কিন্তু এইবিলাক হেল্থ মানে যিকোনো ইয়াতে ফেক্টৰী আছে, ফেক্টৰী থকাৰ কাৰণে আপোনাৰ 2-3 দিন মূৰত ডাইৰেক্ট বনোৱাৰ পিছত পায়। সেইকাৰণে ইহঁতৰ ষ্ট্ৰং বা যিকোনো ভাল চিমেণ্টটো ইয়াত পায়। ভিউৱাৰ্ছ, কিন্তু মোৰ পিছফালৰ দোকান বনাই আছোঁ যে এইটো আপোনালোকক কি চিমেণ্ট লগাইছোঁ ৰ'দ বান্ধাবিলাকক আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আগতে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, এতিয়া ভিডিঅ'বিলাক বনাই থৈছিলোঁ, সেইকাৰণে আপোনালোক শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া আপোনালোকক কি চিমেণ্টটো ইউজ কৰিছে এইটো লাষ্টলৈকে আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টো লাষ্টত চাই থাকিব। আৰু ভিউৱাৰ্ছ, এতিয়া চাওক, এতিয়া বালি ডাঙাটো আপোনালোকক দেখাই দিছোঁ। এইটো বালি দাঙি আছে এতিয়া জমা কৰি। এতিয়া অমৃত চিমেণ্ট আপোনালোকক লগতো শ্বেয়াৰ কৰিম। লগোৱালৈকে শেষলৈকে আপোনালোকক শ্বেয়াৰ কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাব। ভিউৱাৰ্ছ চাওক, চিমেণ্ট এতিয়া ওলাম আৰু অমৃত চিমেণ্ট চাই লওক। অমৃত চিমেণ্টৰ দ্বাৰা আজি ডালিম। আৰু অমৃত চিমেণ্টটো বেয়া চিমেণ্ট নহয়, আপোনালোকে ইউজ কৰি চাব পাৰে। অমৃত চিমেণ্টটো ভাল চিমেণ্ট হয় আৰু এইটো পেকিংটো ভাল। ইয়াক হুকৰ পৰা ইউজ কৰা নহয়, কিন্তু এতিয়া লগে ইউজ কৰিব লাগে বুলি হুক লগোৱা হৈছে। কিন্তু হুকৰ পৰা এইটো আমি নমাওঁতেও হুকৰ পৰা নহয় আৰু উঠাওঁতেও হুকৰ পৰা নহয়, কিন্তু নিজৰ দোকানতে ইউজ কৰিব লাগে যে এইকাৰণে হুক টানিব দিছোঁ। আৰু হুক লগালে বস্তাটো বেয়া হৈ যায়, হাৱা ল'লে ৰিস্ক আছে বেছি, সেইকাৰণে হুক লগাব নিদিওঁ।